আপুনি লৈ থোৱা নাইতো বাৰু আকৌতো নাই লোৱা মোৰ এই আপুনি কাৰোবাক বেছি দিয়া নাইতো মালটা আছে লৈ যাব নি মালটা আছে মানে মানুহ এজন লৈ পেলাই ডেড বডি এটা হা ডেড বডি এটা এইডোখৰত থৈ আহিমগৈ মানে পইচা কিমান লাগিব কওক গম পাইছোঁ মই মানে এতিয়া বেটেৰী চেক কৰিবলৈ আপোনাৰ মানে হেৰি ডেড বডিটো জাষ্ট থৈ আহিলেই হ'ব কিমান পইচা লাগে কিমান লাগে দি দিম হা মালিক ৰখি আছে ক'ত ৰখি আছে পইচা দি দিম বেছিকৈ আপোনাক এই থৈ আহিলে একো নহয় পাৰিব এই ৰ'ব কথা শুনক ৰ'ব পাৰিব শুনক কওক মই আপোনাক চাওক যিমান পইচা লাগে 10,000 লাগিলেও দি দিম আপুনি থৈ আহিব লাগে অকল নহয় সেইটো কথা নহয় মই গম পাইছোঁ মানুহটো মানে মৰি গ'ল এতিয়া ফটককৈ মানে ই মাৰি দিলে মৰি গ'ল মানে ৰ'ব কথাটো শুনক কওক থৈ আহকগৈ না ফটককৈ হা নোৱাৰিব এই নহয় এই তই ক'ত ঘৰ ক'ত নকাৰী ক'ত থাক অঁ ইয়াত যে বাংলাদেশী সোমাইছে অসমত গম পাৱ নাই কথাটো আৰে নিউজ চোৱা নাই নি তই হা নিউজ নাচাৱ অসমখন যে বাংলাদেশে লৈ ল'ব গম পাইছ নাই এতিয়া কথাটো এই গম নাপায় আকৌ তই অসমতে থাক নাই বাৰু অসমতে থাক চাইলে এই গাড়ী কথা পাতোৱা এই ক'লৈ যাম ইমান লৰালৰি হৈছে নহয় এইটো অসমত থাক আকৌ বাংলাদেশে লৈ ল'লে কি হ'ব গমাইছা নাই নিউজ চাবি আকৌ গমাইছ তই এতিয়া গম নাপাৱ কথাটো গম নাপাওঁ মই একো গম নাপাওঁ আজি আহিছোঁ ক'ৰ পৰা আহিছ তই মই ঘিলামৰ পৰা সেই তই ঘিলামৰ পৰা আহিছ নে বাংলাদেশৰ পৰা আহিছ কি বাংলাদেশৰ পৰা আহিছ নি তই ক'ৰ পৰা আহিছ হা ক'ৰ পৰা আহিছ ঘিলামাৰ এতিয়া ঘিলামাৰত থাক নেকি তাত কাম কৰোঁ অঁ কি কাম কৰ এতিয়া নিউজটো চাবি আকৌ বাংলাদেশে অসমখন লৈ ল'ব নহয় কাইলৈ পৰহিলৈ গম পাইছা বাংলাদেশে লৈ গ'লে কি হ'ব কথাটো অসমখন এতিয়া বাংলাদেশ হৈ গ'লে কি হ'ব যদি অসমখন আমি বাংলাদেশ বুলি কওঁ কিবা হ'ব জানো নহয় এতিয়া ক'ত যা তই এতিয়া মই ঘৰলৈ গৈ কালি আমাৰ ঘৰত মানে বাংলাদেশী দুটা আহিলে ক'লে যে অসমখন বাংলাদেশে লৈ ল'ব কালি আহি পিনি তহঁতৰ লগত কোৱাহি নাই অঁ সেইটো কথা আহিব কাইলৈ পৰহিলৈ চাবি মোক দেখিলে কবি তই বাংলাদেশী আহিব ক'বহি তহঁতৰ অঁ গম পাইছ নিউজটো চাবি আকৌ বাংলাদেশে অসমখন লৈ ল'লে দিগদাৰ হৈ যাব নহয় কৈছা থাকিব নাই দিয়া তই বাংলাদেশী কাইলৈ লৈ গুচি যাবতো নহয় তই হেৰি এইটো কি বুলি কয় তই এতিয়া ক'ৰ পৰা আহিছ মই ইয়াৰ পৰা ক'ৰ পৰা মামাজী দোকানৰ পৰা মামাজী দোকান ক'ত আছে ইয়াতে এই টিভি দোকানটো যে অঁ সেই আকৌ ঘিলামাৰ পৰা আহিছোঁ বুলি কৈছ নহয় এই ঘিলামাৰত বাংলাদেশী সোমাইছে নি হ'ব নাই গম পাইছা হা বাংলাদেশী সোমাইছে গম নাপাওঁ গম নাপাওঁ সঁচা কিন্তু বাংলাদেশখন অসমে লৈ ল'লে কিন্তু বহুত দিগদাৰ হ'ব গমাইছ আহিলে দৌৰাব লাগিব দৌৰাব লাগিব আমি লাচিতৰ সন্তান গম পাইছা নাই অঁ তই এতিয়া গ্লামাৰত থাকিলে নহ'ব লখিমপুৰত থাকিব লাগিব আজি গুচি আহিছোঁ অঁ তই এতিয়া হেৰিটো চাবি নিউজটো চাবি ঘৰৰ পৰা গুচি আহিলে মানে এই মাত্ৰ গুচি আহিলে বৰা গগু এই মই গাড়ীখনৰ পৰা আহিছিলোঁ মানে এই গাড়ীখন যে আপুনি যে গোৱা দেখিলে নহয় এতিয়া গাড়ীখন যে গৈছিলে সেই গাড়ীখনৰ পৰা নামি দিলোঁ ক'তো গুচি গ'ল নাই এইডোখৰতে সোমোৱা বুলি ক'লে এইডোখৰ মানুহ এটা খুলিলোঁ অঁ মোনাটো আপুনি ভৰাই থোৱা নাই এতিয়া কি আনিছে এইবোৰ বম চম আনিছে নি আকৌ তই এইটো বম নেকি এইটো কি বস্তু হা এতিয়া বাংলাদেশে বম দি আছে আকৌ এইবোৰ মোনা চাব কিন্তু চাবি জানে এইটো বমৰ নিচিনা আহিছে ন নহয় বাৰু কিন্তু এতিয়া বাংলাদেশে আহিছে ন অসমলৈ আহিছে জানো গোটেই অসমৰ বাংলাদেশ হৈছে জানো হৈছে এতিয়া খালি আমাৰ ঘৰলৈ বাংলাদেশত আহিছে আহিছে নেকি নহয় না আপুনি এইটো বাদ দিয়ক বৰা কুকুৰটো যোৱা দেখা নাই ন এইডোখৰতে আছে বুলি ক'লে ক'লৈ গ'ল জানো
আপুনি সঁচাকৈ দেখা নাই নাই দেখো এই আপুনি ক'ৰবাত লুকুৱাই থোৱা নাইতো এই নাই মোৰ এই এনেই নক'ব আপুনি মোৰ মানুহটোৱে ক'লে সেই মানুহটোৱে দেখিছে বুলি মই এই টেম্পুলত আহিছোঁ টেম্পুলত এই এনেই নক'ব কিন্তু এইডোখৰ পৰা মই মানুহটোৱে অহা দেখিছোঁ আকৌ মই যোৱাই নাই মানুহ আপুনি এই মাত্ৰ মোৰ মানুহটোৱে কৈছে কোন মানুহটো মাতিলেও এই মানুহটো যে গৈছে এইটো আগত যে কৈছে তাক কৈছে সি যে কৈছে বগা কুকুৰ দুটা আহিছিলে সি লৈ গৈছে বুলি নিবা ভুল নহ'ব আপুনি লৈ থোৱা নাইতো বগা কুকুৰটো এই নাই লোৱা মোৰ এই আপুনি কাৰোবাক বেছি দিয়া নাইতো মোৰ সেইটো মানুহটো যে এই আপুনি মিছা কথা নক'ব বগা কুকুৰটো কাৰোবাক বেছি নিদিব মই মৰমৰ হয়তো এটা 24,000 দি কিনিছোঁ জানে নাই মই যা চাই ইয়াত ৰখিছোঁহে 24,000 দি কিনিছোঁ মই মই এতিয়া আমি গা পা ধোৱা এতিয়া তাক শিকাইছিলোঁ নাইকিয়া হ'ল আৰে এই ট্ৰেভেলাৰখন যে কৈছে ৰ'ব বাবা সেইখন পৰা নামিয়ে বগা কুকুৰটো আহিলে মই মানুহটোক সুধিলোঁ আমি ইয়াত থিয় হৈছোঁ মানে টেম্পুলাৰটো মানে কিয় কয় সেইপিনে নাযায় ৰাস্তা বনাই আছে আৰে সেই মানুহটো যে আপুনি খোজকাঢ়ি যোৱা দেখিলে নাই আপুনি মই নাই দেখা সেই মানুহটোৱে খোজকাঢ়ি যোৱা মানুহটো আপুনি ক'লে যে এই মানুহটোৱে ৰখাই পিনি কিবা এটা কৰিছে বগা কুকুৰটো কোনটো মানুহটো এই যে গ'ল যে এতিয়া কেনেকৈ পামগৈ তাক বিচাৰি আপুনি এনেই নক'ব বগাটো কাৰোবাক বেছি দিয়া নাই মোৰ 24,000 লৈছে মোৰ মৰমৰ কুকুৰ জানে নাই মই কুকুৰ মই লোৱাই নাই আপোনাৰ কুকুৰ মই ধৰাই নাই এই মিছা কথা নক'ব কিন্তু দেই আপুনি এনেই মিছা কথা নক'ব বগাটো লৈ ল'লে নেকি আপুনি ল'লেতো মই কৈ মানুহটো যোৱাই নাই এই আপুনি কাৰোবাক বেছি দিলে হ'বলা এই কাক বেছি মই ইয়াত আপুনি অলপ বগা কুকুৰটো বেছি দিলে মোক কি হ'ব বাৰু মই কাক বেছিম এইটো কোৱা আকৌ কি কাক বেছি আপুনি কাৰোবাক বেছি দিবও পাৰে কেনেকৈ বেছি তুমি মানুহ লৈ আহা আকৌ বেছি মানুহ দি আপুনি মানুহটোৱে মোক যে কেনেকৈ ক'লে মই জাষ্ট নামিছোঁ টেম্পুলাৰটো মোক ইয়াত ৰখাইছে মানে টেম্পুলাৰটো নাযায় এইটো আপুনি ক'ত যাব এতিয়া মই পুৰণা মেডিকেল ওচৰত আপুনি ক'ত যাব পুৰণা মেডিকেল ওচৰত পুৰণা মেডিকেল মানে এইটো কথা পানী টেঙিটো অঁ এইটো অঁ আপুনি তালৈ কাৰোবাক দি পঠিওৱা নাইতো মিছা কথা নক'ব কিন্তু ব'লা মোৰ লগত ব'লা ঘৰত ব'লা কাকবাৰ দিছোঁ তেতিয়া মোৰ ঘৰত থাকিব না মোৰ কিন্তু এতিয়া বগা কুকুৰটো এইপিনে অহা দেখিছিলোঁ কিন্তু মই এই নাই আপোনাৰ মানুহটোৱে মিছা কথা ক'ব নেকি আৰে ইয়াত চবেই আছে মই কুকুৰ ধৰা নাই অ' মই ইয়াতে জাষ্ট নামিছোঁহে আপুনি টেম্পুৱে চেম্পুৱে পানী টেংকিলৈ পঠিয়াই দিলে বা আপুনি মিছা কথা কেলৈ কৈছে মই কুকুৰ নুচুৱেই আপুনি কেতিয়া নামিলে মইতো অথনিৰ পৰা আপোনাক দেখি আছোঁ মই এই মানুহটোৱে কোৱাৰ পৰা আপোনাক দেখি আছোঁ ক'ত দেখিছে আপোনাক মই এই মানুহটোৱে জাষ্ট কৈছে আহিছে জাষ্ট নামিছোঁহে মই সেই মিছা কথা নক'ব কিন্তু দেই এই নহয় কষ্ট বুলি কৈছোঁ মৰম সি মোৰ লগতে শুৱে মৰম মই চোৱা আপুনি কথাটো শুনক মোৰ 24,000 টকাৰ কুকুৰটো লৈছে গম পাইছে নাই মই আপোনাক 24,000 টকা দি দিম আপুনি কুকুৰ মই কুকুৰ ল'লেহে আনি দিম তোমাক কুকুৰটো আপুনি লৈ পিনি আকৌ না বুলি নক'ব আকৌ ধেই বেয়া লাগে নহয় আপুনি মিছা কথা কেলৈ কৈছা মই তোমাৰ কুকুৰ ল'লে মই কেলৈ ক'ম মই কুকুৰ কেলৈ ধৰিম লোকৰ কুকুৰ মই ধৰিব কিবা ৰুল নাই নহয় কি আনিছা তুমি ইউনিফৰ্মত যে এইবিলাক বস্তু আনিছা কি কাৰণে ৰুমত আছিলে ৰুমত নে কিবা বংশ আনিছা চাবিজনে পাই আছোঁ গোৱামুখ তোমাৰ ঘৰ ক'ত গোৱামুখ বালিগাঁও তুমি বাংলাদেশী নি বাৰু এইবিলাক তুমি ইউনিফৰ্মত ড্ৰেছত মানে চিকিউৰিটি মানে কিবা আনিছা চাগে বেগ চেক কৰ আছে না বংশ আনিছা নি বাৰু তোমাৰ বংশ আনিছা নি বাৰু 26 জানুৱাৰী পাইছে তুমি বংশ আনিব পাৰা ন হা তুমি খোলা চাওঁ খোলা আমি খোলাখন চাওঁ বাংলাদেশীটো অলৰেডি সোমাই আছে অসমখন ধ্বংস কৰিব লাগিলেই হা মিচিংগাঁও তুমি বাংলাদেশৰ কণ্টেক্ট আছে নেকি তোমাৰ সন্দেহ আছে তুমি ইউনিফৰ্মত থাকি পিনি এনেকৈ মোনা আনিছা মানে নিশ্চয় কিবা কাৰণ আছে ইয়াত হয় নহয় ভাড়া ৰুমত আছিলোঁ ভাড়া মাৰিছিলা এতিয়া কলেজৰ পৰাহে তুমি আহিছা এতিয়া ঘৰৰ পৰা আহিছিলোঁ ইউনিফৰ্মৰ ঘৰৰ পৰা আহিছা কলেজলৈ হয় নি তোমাৰ নামটো কি সিদ্ধাৰ্থ নহয় জানো লক্ষিন্দৰ ন মানে কালি আমাৰ মানে তাত মানে অলপ থানাত মানে অলপ ইনকুৱাৰী হৈছিলে মানে তাত মানে শুনা পাইছোঁ মানে অঁ আমাৰ এই মানুহ এটা নিবলৈ আছিল নিব পাৰিব নেকি হা হা ৰ'ব না শুনক এই কথাটো শুনক কোৱা মানুহ এটা এই হেৰিৰ পৰা আনিব লাগে এই আপোনাৰ অঁ এইটো সময় আনিবগৈ লাগে আপোনাৰ পইচা 20,000 টকা দি দিম আপুনি নিব লাগে যাওক এই লৈ যাওঁ না কলেজৰ পৰা আহিছা এই ইয়ালৈ যে তুমি বাৰে বাৰে ফোন কৰি থাকা কি কাৰণে মেছেজ কৰি থাকা ফোন কৰি থাকা কি কাৰণে ইয়ালৈ তোমাক ফোন আহি থাকে যে সদায় সদায় তোমাৰ নামটো কিনো ইয়ালৈ তুমি সদায় ফোন কৰি থাকা কি কাৰণে সুধে নেকি নাই মোৰ মোবাইল নাই বেলেগৰ নম্বৰত তুমি ফোন কৰি থাকে কৈছে এটা কানি আছে মোলৈ ইমান ডিষ্টাৰ্ব কৰিছে ফোন কৰি পিনি নাই মোৰ মোবাইলেই নাই মোবাইল নাই ইয়ালৈ তোমাৰ বুক নাই বুলি কৈছে
প্ৰেংক এটা ধেমালি ভিডিঅ' এটা বনাইছোঁ এইটো কেমেৰা হাই কৰি দিয়ক হাতটো দিলে দিয়ক বেয়া নাপাব হা এই ইউটিউবত চাব দেই কথাটো শুনো মানে কি হৈছে আমি এতিয়া ভিডিঅ' এটা বনাই আছোঁ প্ৰেংক ধেমালি ভিডিঅ' এটা বেয়া নাপাবি এইটো কেমেৰা চাই সেইটো হাই কৰি দে এই ওপৰত বেয়া নাপাবি দেই বেয়া নাপাব দেই আমি প্ৰেংক ভিডিঅ' এটা বনাই আছোঁ কেমেৰা আছে চোৱা হাই বুলি কৈ দিয়া মাৰি দিয়া ওপৰত শুনা আছাম প্ৰেংক ষ্টাৰ এটা ভিডিঅ'ত চাৰ্চ কৰিবা হ'ব দাদা বেয়া নাপাব এইটো আমি প্ৰেংক এটা ভিডিঅ' এটা বনাই আছোঁ হা বেয়া নাপাব দেই ইউটিউবত চাব আছাম প্ৰেংক ষ্টাৰ আছাম প্ৰেংক ষ্টাৰ বুলি কথাটো শুনক ৰ'ব কথাটো শুনক এইটো ভিডিঅ' এটা কৰি আছোঁ কেমেৰা শ্বুট কৰি আছোঁ আপুনি ঠাই এটা কৰি দিয়ক এইফালে আছোঁ সেই কেমেৰা হাই বুলি কৈ দিয়া ফালে সেইফালে চোৱা হাই বুলি কৈ দিয়া চোৱা নাই সেইফালে সেই কেমেৰা বনাই আছোঁ সেই ওপৰত চোৱা হাই কৈ দিয়া সেই ওপৰলৈ হাই কৈ দিয়া হেল্ল' ফ্ৰেণ্ডছ হেপী ৰিপাব্লিক ডেজ আজি আপোনালোকে ভিডিঅ' চাই কেনেকুৱা পালে যদি ভাল পালে কমেণ্ট কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰি থ'ব লগতে কাষতে থকা ঘণ্টাটো টিপি থ'ব যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে এনেকুৱাকৈ লাইক কৰক যাতে আৰু এটা ভিডিঅ' আমি মানে বনাবলৈ ভাল লাগে আগবাঢ়ি যাওঁ আমাৰ লগত যদি কোনোবাই ভিডিঅ' কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ ফেচবুক আইডি আছে তাত মেছেজ কৰি জনাব পাৰে আৰু ফেচবুক আইডিটো আমি ডেছক্ৰিপশ্যনত লিংকটো দি দিম আৰু তাত গৈ পিনি আপোনালোকে কমেণ্ট কৰি জনাওক আৰু যদি কোনোবাই নতুন টপিক প্ৰেংকৰ টপিক জানে তেতিয়াহ'লে আমাক দিব পাৰে আৰু তাৰ ওপৰত আমি ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আজিলৈ বাই